সকলোৱে কয় দেউতাকবোৰৰ বোলে জীয়েকলৈ মৰম বহুত বেছি। কথাটোও সঁচা। মোৰ দেউতাই মোক যিমান মৰম কৰে আৰু যিমান ভাল পায় সেয়াটো বেলেগে কেতিয়াও কৰিবও নোৱাৰে আৰু বুজিও নাপায়। আনকি মাও নোৱাৰে। মাৰ মৰমটোও বেলেগ আৰু দেউতাৰ মৰমটোও বেলেগ। আৰু সঁচাকেই এয়া দেখিছেনে আমাৰ দেহাৰ দেউতাক আহি কিমান দূৰৰ পৰা পাই গ'লহি। ইমান ৰ'দ দেখিছেই নহয়, আৰু ইমান ৰ'দতো দেউতাক আহেই। আৰু প্ৰতিটো ছানডেত দেউতাকে ৰ'দ বতাহ কাটি কৰি তাইৰ লগত কটাম বুলি বাইক লৈ ইমান দূৰৰ পৰা আহে। আৰু তাইও খুব ফূৰ্তি কৰে। আহি পোৱাৰ লগে লগে একদম কোবভাগ খেলে আৰু ক'বই নালাগে আৰু। তাইৰ কাৰণে মিঠাই চিঠাই লৈ আহে, কিন্তু তাইতো খাবও নোৱাৰে। তাইৰ নামতে ময়ে খাওঁ আৰু এয়া তাইক বোলে এইবাৰ ল'ৰা মানুহৰ কাপোৰ পিন্ধাব। এয়া টি চাৰ্ট আৰু হাফ পেণ্ট লৈ আহিছে। প্ৰত্যেকবাৰেই কাপোৰ এযোৰ আনেই, কিন্তু এইবাৰ অকণমান বেলেগ ধৰণৰ কাপোৰ আনিছে। তাইক এইবাৰ এনেকুৱা ধৰণৰ কাপোৰ পিন্ধাই চাব বোলে কেনেকুৱা লাগে। বাৰু আপোনালোককো দেখুৱাম কেনেকুৱা লাগে এনেকুৱা কাপোৰ পিন্ধোৱাৰ পিছত। ভালেই লাগিছে, ৰঙা পেণ্ট আৰু এনেকুৱা প্ৰিণ্ট থকা টি চাৰ্ট।